Guys, good morning. Welcome to my YouTube channel. মই আৰু মোৰ পুত্ৰ ৰিয়ান আমি অলপ ৱাকলৈ আহিছোঁ আৰু ইয়াত আহি খুবেই ভাল লাগিছে। ইয়াতে পাছফালে ফুটবল খেলি আছে। ল'ৰাবোৰে সেই অসম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে বহুতো প্ৰেক্টিছ কৰি আছে আৰু মই যে 2019 চনৰ পৰা ইণ্টাৰভিউৰ ক্ষেত্ৰত জড়িত আছোঁ আৰু ইণ্টাৰভিউৰ ক্ষেত্ৰত জড়িত হৈ মই এটাই কথা সকলো মোৰ ভাই ভণ্টিসকলক এটাই কথা কওঁ যে ইণ্টাৰভিউত মেইন কথা গোটেই দিনটো 24 ঘণ্টা দৌৰি থাকি লাভ নাই। মেইন কথা হ'ল মানুহে মই জনাত ফাউল হৈছে মানে কি আৰু চাকৰি নাপাইছে হেৰি কাৰণে জাম্পৰ কাৰণে জাম্পটো মানে ক্লিয়াৰ নকৰে আৰু জাম্পতে মানে সেই মাৰ্কটো পাবলৈ কাৰণে অলপ ভাল হয় আৰু অকল ৰানিঙতে মানুহে টাইম ৱেষ্ট কৰি শেষ কৰি পেলাই যেতিয়া মানে ষ্টেপটো ভালকৈ মিলাই লৈ যেতিয়া অলপ ভালকৈ মাৰে তেতিয়া অলপ ভাল হয়। মানে এতিয়া 3 টাইম কিছুমানে বেয়া কৰি পেলাই ৰানিঙত গোটেই জোৰ দি মানে হেৰি কৰি পেলাই কি কয় ৰানিঙতে মানে গোটেই টাইমটো ৱেষ্ট কৰি পেলাই আৰু মাৰ্ক পাবলৈ ভাল হয় কি জাম্পতে। গতিকে মই কওঁ যে আপোনালোকে জাম্পটো অলপ ক্লিয়াৰ কৰক আৰু মই প্ৰিফাৰেঞ্চ দিওঁ যে আপোনালোকে জাম্প ক্লিয়াৰ কৰক। মৰ্ণিং আপুনি প্ৰায় 7টামান বজাৰ পৰা আপোনালোকে ৰানিং প্ৰেক্টিছ কৰক। তাৰ আগত ৱাৰ্ম আপ কৰি থাকক যিমান সোনকালে পাৰে অকণ পঢ়ক উঠি মেলি 7টাৰ পৰা 10টাৰ ভিতৰত আপোনালোকে প্ৰেক্টিছ কৰক। 2 টাইমমান ৰানিং কৰক, বেছি কৰিব নালাগে। আপোনালোকে তাতকৈ বেছি জাম্পৰ হ'লে প্ৰেক্টিছটো বেছিয়ে কৰক। খালি ৱাৰ্ম আপ নকৰাকৈ জাম্পটো প্ৰেক্টিছ নকৰিব। আৰু আপুনি চাকৰি ল'বলৈ বিচাৰিলে আপুনি জাম্প ক্লিয়াৰ কৰক। জাম্পতে আপোনাৰ 20 যদি 20 আনিব পাৰে, নাই হ'লেও আপোনাৰ 17 to 18 যদি আনে, ইফালে লাগিলে আপুনি ৰানিঙতো আপুনি এক্সিলেণ্ট আনিবলৈতো বহুতেই কষ্ট। আৰু অসম পুলিচত আজিলৈকে 2019 চনৰ পৰা মই আজিলৈকে এটাও পোৱা নাই যে এক্সিলেণ্ট মৰা, ৰানিঙত এক্সিলেণ্ট মৰা। কিন্তু জাম্পত বহুতে মাৰে আৰু বহুতে ফাউলো হয়। গতিকে আপোনালোকে অলপ জাম্পৰ প্ৰেক্টিছ কৰক। তাৰপাছত আপোনালোকৰ মই এটা কথা কওঁ যে ৰাতিপুৱা আপুনি মৰ্ণিং অলপ 6টা মানলৈকে কিতাপ পঢ়ক। তাৰপাছত 6টা বজাৰ পাছত আপুনি 1 ঘণ্টা ৱাৰ্ম আপ কৰি 7টা বজাৰ পৰা আপুনি প্ৰেক্টিছত লাগি যাওক। প্ৰেক্টিছত লাগি যোৱাৰ পাছত ৰানিং প্ৰেক্টিছত লাগি যাওক আৰু দুপৰীয়া টাইমত অলপ আহি ৱাৰ্ম আপ কৰি লৈ আপোনালোকে জাম্পৰ প্ৰেক্টিছত লাগি যাওক। অ'কে, নহ'লে বাই বাই দোস্ত। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনেকুৱা এটা ভিডিঅ' পাই থাকিবৰ বাবে বাই বাই, চি ইউ।